ঘটনাটো হৈছিল কি চব কাম কৰি আছিলে আৰু ময়ো কামত ব্যস্ত হৈ আছিলোঁ আৰু ব্যস্ত হৈ থাকোঁতে মানে সিও ক'ৰবাত তেনেকৈ গৈ থাকোঁতে জান আছিলে এটা জান থাকোঁতে জানটোতে সি কিবা দেখিলে পায় হাঁহ চাহ চৰি থকা দেখি পেলাই সেই গুচি গ'ল পিছল পাই সি গুচি গ'ল আৰু তাৰ বিচৰা গোচাৰ লগাত মানে ইফালে ইফালে চোৱাৰ পিছতে মাকে গৈ পালেগৈ মৃত অৱস্থাতে উঠাইছেগৈ তাত ঘটনাটো হৈছিলে ঘাঁহিবাৰীত হয় মোৰ নিজৰ ঘৰতে মই মোমায়েক হয় তেওঁ হয় বয়স 3 বছৰ নামটো বিভান সন্দিকৈ মেডিকেল নিয়া আছিলে মেডিকেল নিয়াৰ পিছত মৃত বুলি ডাক্তৰ ঘোষণা কৰিলে এতিয়া মিষ্টেট আহিছে তেওঁলোকে এতিয়া পষ্টমৰ্টমৰ কাৰণে লখিমপুৰ প্ৰেৰণ কৰিছে আৰু যাব ওলাই থাকে